Hey guys, welcome to my new blog. কি হ'ব সকলোৱে নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। তো মই আজি ডিউটি নগ'লোঁ, তো ব্লগ কি কৰোঁ, তো মই এতিয়া ভাত বনাইছোঁ, দেখাই দিওঁ আপোনালোকক অকণমান। এইপিনে চব্জি বনাইছোঁ, দিছ ইজ মটৰ নহ'লে বুট আলু, আৰু এইপিনে ভাত। এইটো আমাৰ ৰুম। মানুহটো অকণমান বগা হৈছোঁ নে, বগা চব। ইচ, আঙুলিকেইটা ভতুৱা আঙুলিৰ নিচিনা হৈ আছে, চাওঁচোন ভতুৱা আঙুলিকেইটাৰ নিচিনা। আও হৰি আও ৰাম, অকণমান বগা হৈছোঁ নেকি। এইপিনে চব ৰুম আছে, এইটো আছে, এইপিনে আছে, এইপিনে আছে। আমাৰ 6 নম্বৰ ৰুম, এইটো লিখা আছে 6 নম্বৰ ইয়াতে। এইটো வெயில் அடிக்கும் நாள் வரைக்கும் கொடை பிடிப்பேன் உன் தாயாக நீ நீ சொல்லும் நான் கேட்கும் நாமாவும் மாய பறவைகளே தென்கிழக்கு தேன் சிட்டு செம்பருத்தி பூமுட்டு செல்லம் கொஞ்சுதே தாலாட்ட। তো গাইছ মই গৈ আছোঁ এতিয়া ভাত দিবৰ কাৰণে। এই ভাত লৈছোঁ, ভাত। তো দুটা মানে ডিউটিত গৈছে, আমি দুটা যোৱা নাই। তো সিহঁতক ভাতটো দি থৈ আহোঁ, 12টা বাজিলে। ৰ'দটো টাং টাং দি আছে পূৰা, একদম মানে কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে গমেই নাপায়। বেংগলোৰত যোনে বেংগলোৰত আছে সি গম পায়। এইবিলাক চব কোম্পানী, এইবিলাক চব কোম্পানী গৈ আছোঁ এতিয়া। এইখিনিত আছে আমাৰ কোম্পানীটো, এই টাৱাৰকেইটা যে আছে লাইনৰ টাৱাৰকেইটা সেইখিনিতে আছে। মই দেখাম বাৰু কোম্পানীটো বাহিৰৰ পৰা। সেইবোৰ চব কোম্পানী। ভাত লৈছোঁ, গৈ আছোঁ। ইমান ৰ'দ দি আছে, এই ৰ'দ ভাই অকণমান লাহে দে। এইখন পূৰা চিচু বাৰী নহয় আকৌ দেই গাইছ, চিচু গছ বাৰী হয়, চুচুবাৰী নহয়। পূৰা ডাঙৰ ঘৰখন। গৈছোঁ দিয়ক অকলে বিন্দাছ। এতিয়া আকৌ জংঘল পাম, আকৌ দেখাম মই আপোনালোকক। ৰ'ব, পূৰা জংঘলৰ মাজে মানুহৰ ৰুম আছে এইডোখৰতে আগতে, হ'লেও একটাই ৰুম আছে, তাত দুইটা নে কেইটা আছে। তাৰপিছতে এইটো আপোনাক দেখাই আছোঁ, ৰ'ব এইটো কি হয় দেখাই আছোঁ। এইটো ৰাস্তাটো দেখিছেনে, পূৰা লম্বা। সেইটো ৰাস্তাটো শেষ হ'লে মই পাই যাম কোম্পানী। ভাতটো লোৱা অশান্তি হৈছে কৃষ্ণ। এইফালে পূৰা জংঘল, পূৰা এনেকুৱা পানী। বৰষুণ ৰাতিপুৱা বৰষুণ দিয়ে, দিনটো হ'লে ৰ'দ দিয়ে, ৰাতিও বৰষুণ দিয়ে। সেইফালে পূৰা জংঘল পূৰা। তাৰপিছতে আপোনাৰ এইটো কি কয় বোলে, মাটি টিঙৰ কোম্পানী। এইটো ক'ব ইমান জংঘল। এইবিলাক দেখিছে পানী, পূৰা লম্বা ৰাস্তাটো। এইটো হয় কোম্পানীটো পূৰা। মই ভিতৰত ভিডিঅ' নবনালোঁ, ভিতৰত চব পিনে CCTV আছে, সেইটো কাৰণে মই ভিতৰত ভিডিঅ' নবনালোঁ, এতিয়া বনাইছোঁ। সেইটোৱে এইটো। তো আপোনালোকে যদি মোৰ ভিডিঅ' চাব খোজে, মই ভিতৰত মনে ভিডিঅ' বনোৱা আছে, আপোনালোকে চাওক, তাতে আছে ভিডিঅ'। এইটো জেগাতে মই কাম কৰা আছে, ভিডিঅ' দিয়া আছে, যাওক চাওক মজাকৈ বিন্দাছ। কি মজা ভিউ। এইটো টাৱাৰটো দেখিছে নহয়, টাৱাৰটোৰ তলত আমাৰ ৰুম আছে। এই টাৱাৰটোৰ তলত এইবিলাক চব কোম্পানীবিলাক। এইটো জেগাটো কোম্পানী বনাব চাগে, পূৰা ডাঙৰ এৰিয়া হয় এইটো। এইটো কোম্পানীটো দেখিছে নহয়, তাৰ লগতে আমাৰ ৰুম আছে। আমাৰ ৰুম
তো গাইজ ভাত বনাব খুজিছিলোঁ যে ভাতটো হ'লে মানে এইটো চব্জি বনাব খুজিছিলোঁ তো চাওকচোন নিগুনে কেনেকৈ খালে বাপৰে পূৰা ভিতৰলৈ খাই দিছে खत्म बाय बाय टाटा गुड बाय गया কেনেকুৱা খাওন দিছে চাওকচোন বাপৰে বাপ কিবা এটা বস্তু মানে শান্তিকৈ থ'বলৈ নাপায় সিহঁতৰ কাৰণে আৰু এটা বস্তু দেখাইছোঁ হ'ব দেই সেইটো চাওক কলৰ দিলেও কৈ এৰা নাই সি নাখাবৰ কাৰণে বাপৰে বাপ এইটো এই চাওকচোন এইটো বৰ বেয়া হৈছে বাৰু পেলাই দিব লাগিব বোলে হ'ল বোলে লাওটো চাওকচোন এটা লাও দাম 50 টকা লয় ইয়াত বেংগলোৰত কেনেকুৱা খাওন দিছে চাওকচোন মানে যিমান বস্তু কমাই খাব খোজো তিমান নিগুণে খাই পেলাই বাপৰে বাপ ইয়াত মানে বস্তু এটা কিনি কিনে ৰাখিব নোৱাৰে ইয়াতে এলাই থৈছিলোঁ এইডোখৰতে ইয়াতে এলাই থৈছিলোঁ সেই যি কিবা নিগুনি আহে ইপিনৰ পৰা নিগুনি আহে এই পৰা ৰছী দি কেনে কি এইডোখৰতে থৈছিলোঁ এনেকৈ ওলোমাই কিনে আপোনালোকৰ নিগুনিকেইটা দেখাই আছোঁ কি ডাঙৰ ডাঙৰ নিগুনি আহে এনেকৈ খাই নাই লাওটো চালা এইপিনে মই এতিয়া ভাত বনাই থ'লোঁ চব্জি লাও আলু বনাম বুলি ভাবিলোঁ মই এইটো আলু আছে ইয়াতে এইকেইটা বস্তুকেইটা মই ইয়াত এনেকৈ থৈছোঁ যাতে নিগুনে নাখায় নহ'লে এইকেইটাও খাব নাপাম এতিয়া কি কৰোঁ কি বনাওঁ মই আলু দালি বনাই দিব লাগিব উপায়টো নাই এতিয়া ইপিনৰ পৰা নিগুনি আহে এইটো চুকৰ পিনৰ পৰা এনেই কি গোটেই গটং গটং গৈ থাকে গোটেই ৰাতিটো গুড মৰ্ণিং ভাই লগৰ কি কওঁ অঁ এই চাল্লা হিন্দী সদায় কৈ থকা যে ইয়াত হিন্দী আহিছে সেইকাৰণে তো গুড মৰ্ণিং গাইজ তো এতিয়া মানে উঠিলোঁ অলপ আগতে তো উঠি কিনে এতিয়া ডাইৰেক্ট কাপোৰ ধুই লৈছোঁ মানে ইয়াত লাইন লাগি থাকিব লাগে যে চাবনি মই কাপোৰ ধুবলৈ আনিছোঁ কাপোৰ ধুব আহিছোঁ এতিয়া পূৰা ৰ'দ দি আছে এইপিনে মই পূৰা কাপোৰকেইটা দিলোঁ আপোনালোকে এনজয় কৰক ফাইনেলি গাইজ মোৰ কাপোৰ ধুই গ'ল ইপিনে চাওক কাপোৰ মেলি দিছোঁ এইকেইটা পূৰা কাপোৰ ধুই দিছোঁ এইকেইটা তো কাপোৰ চাপোৰ ধুই দিলোঁ এতিয়া ভাত খাব লাগিব তো ৰাতিপুৱা মানে ভাত খোৱা নাই এতিয়া ভাত খাম ব'লক তো গাইজ ভাত চাত খাই ল'লোঁ বিন্দাছ কাপোৰ চাপোৰ ধুই ল'লোঁ তো এতিয়া মই অকণমান শুব লাগে তো আপোনালোকক সন্ধিয়া লগ পাই আছোঁ তো গুড মৰ্ণিং গাইজ চৰি গুড ইভিনিং গাইজ তো এতিয়া উঠিলোঁ এতিয়া উঠি কিনে মই ভাত বনাই আছোঁ এইপিনে দালি এইপিনে বুট বইল কৰি আছোঁ এইপিনে ভাতটো হৈ গ'ল বাৰু এইপিনে ভাত হৈ গ'ল তো আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম